কিন্তু প্ৰমোদ বৰাই অভিযোগ আনি আছে আপোনালোকৰ দলৰ এগেইনষ্টত যে আপোনালোকে পুৰণিখিনিকে জইনিং কৰি আছে, আপোনালোকে এই ক্ষেত্ৰত কি ক'ব? এইটো তেওঁৰ কথা। আপোনালোকে যোৱাকালিৰ যিটো আমাৰ নাওকাটাত জইনিং লৈছে, এইটো জইনিঙত তেওঁ ছ'চিয়েল মিডিয়াত চালে গম পাই যাব। ওদালগুৰি ডিষ্ট্ৰিক্ট উপসভাপতি ডাঙৰীয়া নিজে আমাৰ BPF ৰাজনীতিক দলত যোৱাকালি যোগদান কৰিছে। ইয়াৰ লগতে উপসভাপতি কি মৰ্চা আছিলোঁ, ST মৰ্চা, তাৰপিছত আমাৰ মাইনৰিটি মৰ্চা, চবেই আমাৰ BPF ৰাজনীতিক দলত ডিষ্ট্ৰিক্টৰ পদবীত থকা তেখেতসকলে আমাৰ BPF ৰাজনীতিক দলত যোগদান কৰিছে। আৰু যদিও আমাৰ BPF ৰাজনীতিক দলত আমাৰ নিজৰ দলৰ মানুহ যদিও আহিছে, এইটোও আমাৰ কাৰণে বহুত ভাল লক্ষণ। কিয়নো আমি তেখেতসকলক লগত লৈয়ে বিগত যোৱা 2005 পৰা তেখেতসকলক লগত লৈয়ে আমি চৰকাৰটো গঠন কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু আজিৰ দিনতো আমাৰ ঘৰখনৰ মানুহ চবেই যদি আমাৰ ঘৰখনত আহাত আমি উৎফুল্লিত, আহি থকা দিনত নিশ্চয় আমাৰ ঘৰখনৰ যিসকলে বাহিৰত ওলাই গৈছিলোঁ তেখেতসকলে আমাৰ দলত বা আমাৰ ঘৰখনত অহাৰ কাৰণে আমি তেখেতসকলক আন্তৰিকভাৱে তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু ধন্যবাদ দিছোঁ যে আগন্তুক দিনত আমি একেলগে হাত মিলাই পেলাই বিৰোধী পক্ষক আমি যেনেকৈ হওক হেৰুৱাই আমি সহজতে আমি তেখেতসকলক হেৰুৱাব সক্ষম হ'ম। তো নমস্কাৰ। তো আজি যিটো আমাৰ প্ৰচাৰ চেলৰ মিটিং একদম যথেষ্ট সন্তুষ্টজনক। কিয়নো দতমা সমষ্টি হিচাপে আজিৰ যিটো দৃশ্য, আজি যিটো আপোনালোকে মিটিঙৰ যিটো ছবি, এইটোৱেই প্ৰমাণ কৰে যে আগন্তুক দিনত আমাৰ দতমা সমষ্টি হিচাপে বিভিন্ন জাতি ধৰ্ম আমি একলগ বিগত যোৱা 2005 পৰা আছোঁ। এইবাৰ আৰু আমাৰ যিটো কনষ্ট্ৰাকশ্যন চেল যিটো গঠন কৰা দিয়াৰ পিছত আকৌ ইয়াতকৈ আমি সক্ৰিয়ভাৱে আমি আমাৰ BPF ৰাজনীতিক দলক আমাৰ দতমা সমষ্টিখনক আমি উদ্ধাৰ কৰাত বা দতমা সমষ্টিখনক আমি আগতকৈ শক্তিশালী ৰূপত আমি অৱতীৰ্ণ কৰিবলৈ আমি সক্ষম হ'ম। আচ্ছা, যিহেতু লোকসভা নিৰ্বাচন সমাগত আপোনালোকে প্ৰাৰ্থী কোন দিনত ঘোষণা কৰিব? আমাৰ দলীয়ভাৱে সঠিক সিদ্ধান্ত এতিয়ালৈকে উপনীত হ'ব পৰা নাই। আমাৰ হাগ্ৰামা মল্লিক ছাৰে যোৱা মিটিঙত কৈছে যে অহা ডিচেম্বৰ মাহত আমাৰ দলীয় প্ৰাৰ্থীক আমি ডিক্লেয়াৰ কৰিব বুলি কৈছে। এই বিষয়ে মই ইমান অৱগত নহয়, তথাপিও যিটো আমাৰ হাইকমাণ্ডে যিটো কৈছে অহা ডিচেম্বৰ মাহত আমাৰ দলীয় প্ৰাৰ্থীটো ঘোষণা কৰা হ'ব।